গুড আফটাৰনুন আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৰে ভালে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু থাম্বনেল চাইতো নিশ্চয় গমে পাইছে আপোনালোকে মই ক'ত যাই আছোঁ তো বলক তাতে যাই কিনে কথা হৈ আছে ইয়াতে হয় মই আহি পালোঁ এতিয়া আপোনালোকে তো থাম্বনেল চাই গম পাইছে নিশ্চয় এইটো হ'ল আমাৰ দাদা আৰু এয়া কলাৰখন এইটো দেখিছে আপোনালোকে তো ইয়াতে মই যোৱা বছৰো কৰি গৈছিলোঁ ষ্টেট আৰু এইটো হয় দাদা আৰু দাদা প্ৰথম মানে ষ্টাৰ্টিঙৰ পৰা মানে কৈ দিয়ক মানে কিমানৰ পৰা কিমানলৈকে হয় হয় তো এতিয়া কথাটো হ'ল মানে কি মোৰ যোনখন মানে লৰিয়েল BS বিউটি চেলুনখন আছিলে এইটো একচুৱেলি আমাৰ মানে আৰু ৰিপেয়াৰ হৈ আছে তো এতিয়া মানে আমি এটা সৰু ৰুমটো লৈ পেলাই মানে চলি আছোঁ হয় যোৱা বছৰে মানে ষ্ট্ৰেট কৰিছিলে বহুত ভাল পাইছে চাগে হয় তো এইবাৰো মানে আৰু ভাবিছোঁ আমি মানে টাচ আপ দিম বুলি আৰু দুৰ্গা পূজা অফাৰ একদম অফাৰ চলি আছে আপোনালোকে চাই থাকিব ভিডিঅ'ত মানে গম পাব আপোনালোকে হয় চ' আমাৰ ইয়াতে মানে ট্ৰিটমেণ্টবোৰ মানে একদম এভেইলেবল হয় একচুৱেলি মই বিউটিচিয়ানৰ লগতে হয় মই ডক্টৰ ডাৰ্মাটলজিষ্ট হয় চ' ইয়াত কণ্টেক্টটো আহিছে এতিয়া আমি ফাৰ্ষ্ট ছাৰ্ভিচ দিম বুলি ভাবিছোঁ আৰু আকৌ আৰু যোৱা বছৰ কৰিছোঁ বহুত ভালে আছিলে এতিয়ালৈকে কিন্তু মোৰ কিবাহৰ কাৰণে চুলিটো অলপমান বেয়া হৈ গৈছে তাৰ কাৰণে মই এইবাৰ কৰিব আহিছোঁ তো আপোনালোকে চাই থাকক আৰু আপোনালোকে যোনে যোনে কৰিম বুলি ভাবি আছে বিয়াৰ অফাৰ চলি আছে আপোনালোকে আহি কিনে সোনকালে সোনকালে কৰিব পাৰে
গাইজ মোৰ হৈ গ'ল এতিয়া চাওক আপোনালোকে গোটেই লোকখিনি কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই আপোনালোকে আৰু যোনে যোনে কৰিম বুলি ভাবি আছে সোনকালে সোনকালে আহি কৰি যাওক